JEC যাবলৈ ল'লোঁ কিন্তু সিহঁতি বৰষুণ দি দিয়াৰ কাৰণে ঋতুৰাজ নাথ সেইপিনে ঋতুৰাজ নাথ নেযাওঁ বুলি কৈ দিলে মই ষ্টিল যাম মতলব নাই বৰষুণ দি আছে দিনৰ পৰাই প্লেনিং কৰি আছোঁ যাম বুলি লাষ্টত এহেঁতৰ কাৰণে ৰৈ দিছিলোঁ যদু আৰু ঋতুৰাজ নাথৰ কাৰণে ৰৈ দিছিলোঁ কিন্তু মই এতিয়া বৰষুণ দিলে যাম আৰু তাৰপিছত লাষ্ট এবাৰ কাৰণে সুধিছোঁ যাবি নাযাওঁ যাবি কি হ'ল মন আকৌ বদলি গ'ল যে ঘপককৈ একো নেলায় একো ক'ব নিদিওঁ তোক তুমি কি যদু লাষ্ট সুধিছোঁ যাবা নোযোৱা এতিয়াও চিঞৰ হোৱা কিনে না যাবি নাযাওঁ তোৰো চিঞৰ নহয় দে আৰু বাদ দে তহঁতক কৈছোঁ নে বাদ দে এই নিলিম কেনেকুৱা লাগিছে প্ৰথম যাবি গৈ থাকোঁ মই ইয়াৰ লগতে যাম মতলব নাই এহঁত মতলব নাই মই ইয়াৰ লগত যাম নিলিমৰ লগতে গৈ থাকিম মই এতিয়া কিছুমানে ক'ব যে মই ভিডিঅ' বনাব লাগে কাৰণে মই যে যোৰহাটলৈ গৈ পেলাই ফিনিক্সলৈ যাম বুলি কৈছে কিন্তু সেইটো কথা ক'লেও মতলব নাই কিন্তু মইতো ফূৰ্তি কৰিবলৈ যাম না সেইটোৱে মেইন কথা আৰু JECলৈ যাওঁ মানে JEC কেলৈ যাওঁ তাত টেক ফেষ্ট এটা হৈ আছে টেক ফেষ্ট মানে প্ৰতিটো ইঞ্জিনিয়াৰিং কলেজত এটা মানে টেকনিকেল মানে ফেষ্টিভেল এটা পাতিবলগীয়া হয় আৰু এনেকৈ JECত ফিনিক্স বুলি এটা পাতে চ' তালৈ গৈ আছোঁ তাত তিনিদিন পাতে চ' 31 তাৰিখৰ পৰা হৈ আছে আজি 2 তাৰিখ হয় 2 তাৰিখৰ কাৰণে আজি লাষ্ট ডে হয় আজি অলপমান ৰাতিকৈ অলপমান এনজয়মেণ্ট হ'ব আৰু সেইকাৰণে মই গৈ আছোঁ আৰু দেখাম আপোনালোকক ওপৰৰ পৰা অলপমান যিমান পাৰোঁ দেখাম ৰাতি হ'লে এনেও মানে ফটোবোৰ ৰাতি হ'লে ভালকৈ নাহিব ষ্টিল দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ব'লক তেনেহ'লে লাহে গৈ থাকোঁ এতিয়া জাৰ্ণিটো আৰম্ভ কৰাৰ আগতে কৈ দিওঁ যে ইয়াত জিষ্টত মানে কলেজ উইক ষ্টাৰ্ট হ'ব কেইদিনমানৰ পাছত সেইকাৰণে ইয়াত প্ৰেক্টিচ চলি আছে অলপকৈ ইয়াত দেখিছে নহয় প্ৰেক্টিচ চলি আছে আৰু আমি এতিয়া লাহেকৈ গৈ থাকিম আৰু আকৌ এবাৰ এতিয়া ফিল্ডখন দেখাই দিছোঁ ইয়াৰ মাৰ্চ পাছত প্ৰেক্টিচ চলি আছে প্ৰেক্টিচ হ'ব মানে কাইলৈ হ'ব আৰু এয়া ব'লক এতিয়া গৈ থাকোঁ বৈ নিলিম বৈ আমিতো এতিয়া গৈ থাকিম কিন্তু তাৰ আগতে সূৰ্য মাৰ যোৱা দৃশ্যটো চাই লওক কিমান ধুনীয়া লাগিছে এই যে ড্ৰয়িংবোৰ যে বনাইছে তেনেকুৱা ধুনীয়া লাগিছে মোৰ মোবাইলটো ইমান ভাল বস্তু কেপচাৰ কৰিব পৰা কেতিয়া হ'ল জানো ইমান সস্তীয়া মোবাইলটোৱে এতিয়া মই আৰু নিলিম দুটা ওলাই গুচি আহিলোঁ কিন্তু কলেজৰ গেটৰ ওচৰত আহি পেলাই ৰৈ আছোঁ কাৰণ ঋতুৰাজ নাথ আৰু যদুহঁতৰ ঘপককৈ জোচ এটা উঠিলে বোলে যাওঁ বোলে সেইকাৰণে ঘপককৈ ওলাই আহিছে এতিয়া আহি আছে অথনি সময় 20 মিনিটৰ ওপৰ হৈ গ'লে আহি আছে 5 মিনিটৰ ৰাস্তা 5 মিনিটো নহয় 2 মিনিটৰ ৰাস্তা সিহঁতি আহি পেলাই 20 মিনিট লগাইছে কি ক'ম আৰু কিমান ৰম্বে তহঁতৰ কাৰণে কিমান ৰম্বে ৰৈ আমনি লাগি গ'ল কি ফটোৱা আৰু ৰ'ব লাগিব ভাস্কৰটো নাই কি পুৰি এটা খাই লওঁ সেইপিনে জোচাটো আহি গ'ল এটলাষ্ট দেৰি গৈ আছে আটাইতকৈ দেৰি কাৰণটো কি হয় চ' গোটেইকেইটা গৈ পেলাই এতিয়া কিবা এটা খাই লওঁগৈ পূৰা ভোক লাগি আছে পুৰিকে খাই লওঁগৈ চাগে তাৰপাছত লাহেকৈ হেৰিয়াত যাম টেম্পুতে যাম চাগে মেজিকত যাম এতিয়া পুৰি খাম বুলি ভাবিছিলোঁ কিন্তু দেৰি হৈ গৈছে সেইকাৰণে মেজিক নাপাম যদি বেছি দেৰি হৈ যায় আৰু সেইকাৰণে এতিয়া টাউনত যাম টাউনত গৈ পেলাই খাই লওঁগৈ এতিয়া মুঠতে যাব লাগে আহি পেলাই এতিয়া পাই গ'লোহি এতিয়া নিলিমে এতিয়া কেমেৰাটো ল'ব কাৰণ তাত ফটো চটো মাৰিব লাগিব ন DSLR কেমেৰাটো ল'বগৈ নিলিম আগত গৈ আছে সি এতিয়া কেমেৰাটো ল'বগৈ হৈ গ'ল কেমেৰাটো লৈ ল'লোঁ এইটো কেমেৰাটো লৈ এতিয়া যাব লাগে টেম্পুত আহি পেলাই এতিয়া JEC পাই গ'লোঁ পিছফালে দেখিছে এখন JEC মেইন গেটখন আছে পিছফালে এতিয়া তালৈ যাম তাৰ আগতে কিবা এটা খাই লওঁ আগতে খাম বুলি ভাবি JEC পাই গ'লোঁ সেই কিন্তু খোৱা নহ'লগৈ খাবগৈ লাগিব কিবা সেইটোকে খাই লওঁ আৰু পিঁয়াজি পাছটো লৈ ল'গে ভিতৰত গৈ পেলাই 150 পাছ এতিয়া উচুল কৰিব লাগে মুঠতে পাছটো যাব লাগে উচুল কৰিব লাগে তালৈ যাব লাগিব এতিয়া সেইফালেদি এতিয়া সোমাই যাম এতিয়া JEC ভিতৰততো সোমাই গ'লোঁ কিন্তু ক'ত থাকিম কি কৰিম একো নাজানো কাৰণ ৰাতি হৈ গৈছে এতিয়া মুঠতে এনজয় কৰিম তাৰপিছত মেইন SDM আৰু কিবা এটা এতিয়া যোৰহাট ইঞ্জিনিয়াৰিং কলেজ এইটো বিল্ডিংটো মেইন এইফালেদি সোমাই ব'লক তেনেহ'লে ফিল্ডলৈ যাওঁ এখন ফিল্ড য'ত প্ৰগ্ৰেম চলি আছে এতিয়া পাৱাৰ কৰ্ট চলি আছে পাৱাৰ কৰ্ট বুলি মানে এটা হয় আৰু চ' সেইটো চলি আছে এইফালে প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল আৰু মোৰ লগত আছে এইপিনে কাজিনটো একো শুনি নাপায় আপুনি ফূৰ্তি কৰি মাতিম তাত থাকোঁতেই পূৰা বৰষুণ দি দিলে সেইকাৰণে কি কৰিম এতিয়া হোষ্টেল ওৱানলৈকে গুচি আহিলোঁ এতিয়া হোষ্টেল ওৱানলৈ এতিয়া খাই লৈছোঁ কিবা এটা ফ্ৰাইড ৰাইচ 60 টকীয়া ফ্ৰাইড ৰাইচ খাই লৈছোঁ তাৰপিছত অকণমান পিছত যদি বৰষুণ আহে আকৌ যাম ফূৰ্তি কৰিমগৈ আজি মুঠতে পূৰা ফূৰ্তি কৰিব লাগে এতিয়া যোনজন ছিংগাৰক মাতিছিলে ইয়াত গাবলৈ মানে অমিত মিশ্ৰাক মাতিছিলে চ' অমিত মিশ্ৰা এতিয়া ষ্টেজত উঠিলে এতিয়া আমিও তালৈ যাম এতিয়া জঁপিয়াম বৰষুণ যিহেতু এৰিলে চ' তাত গৈ পেলাই একদম উঠিয়ামগৈ ফূৰ্তি কৰিম মজা লাগিব অমলান কেনেকুৱা লাগিছে মজা লাগিছে তই মোবাইল JEC ভাল হৈছে তই মোবাইল হ'ব আমি এতিয়া আহি পালোঁহি আহি পোৱাৰ লগালগ অমিত মিশ্ৰাই কিবা দলিয়াই থকা দেখিলোঁ এতিয়া পেকেট কেনেকৈ দেখিছে নহয় দলিয়াই আছে আৰু চবকে লাগে সেইটো বস্তু চবকে আমি এতিয়া বহুত দূৰত আছোঁ আমিতো নাপাওঁগৈ পোৱা চান্স নাই তথাপিতো আমাক লাগে এতিয়া আমি ৰপি আছোঁ পিছফালে ইমান দূৰত আছে তেহেঁতকো লাগে দেখিছে নাই কিন্তু এতিয়া কি হয় চাই থাকক ইমান দূৰত আছোঁ তথাপিতো কিবা এটা হ'ব দুসাদ কি পালে কি দলিয়ালে দেখা কি দলিয়ালে দেখা ব্ৰেচলেট ব্ৰেচলেট পাই গ'ল দুসাদে ব্ৰেচলেট পাই গ'ল আগৰবাৰ ব্ৰেচলেট দলিয়াইছিলে কিন্তু এবাৰ দলিয়াইছে টি
কোনে পায় এতিয়া ফ্ৰী বস্তু পালে কাক নালাগে হয় কাক নালাগে কি পালি আকৌ কি পালি টি-চাৰ্টটো পাই গ'ল বে ফটো দিয়া নিবে দুটাকে পাইছে বে ফ্ৰীতে পোৱা বস্তুখিনি ছাইডত ৰাখিছোঁ এতিয়া কাৰণ আমি এতিয়া এনজয় কৰিব লাগে এনজয় আপোনালোকক এতিয়া গান দেখাম গান নাচ এইবোৰ দেখাম আৰু অলপ চাই লওক আপোনালোকে চাই লওক অমিত মিশ্ৰাই এতিয়া নতুন গান এটা ষ্টাৰ্ট কৰিবলৈ লৈছে গাবলৈ লৈছে কিন্তু যোনটো বিট দিছে সেইটো মানে বিহুৰ নিচিনা লাগি গৈছে কিন্তু চবকতো বিহু লাগে এতিয়া তেওঁতো নেগায় অমিত মিশ্ৰাইতো বিহু নেগায় চ' আমিয়ে গাম এতিয়া বিহু 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 আৰু এনেকৈ শেষ হৈ গ'ল ফিনিক্স জেইচিৰ ফিনিক্স শেষ হৈ গ'ল এনেকৈ ফিনিক্স খতম বে ফিনিক্স খতম হৈ থাকিলে শেষ হৈ থাকিলে কি হয় বেছি সোনকালে শেষ হৈ থাকিলে নহয় 10টা বজাত ফিনিক্স শেষ হৈ থাকিলে আৰু অকণমান হ'ব বুলি ভাবিছোঁ একো নাই তেওঁ যিমানখিনি পাওঁ সিমানখিনি এনজয় কৰিলোঁ মজা লাগিলে পুৰা বৰষুণ দি থকাৰ কাৰণে ফিল্ডখন পুৰা বোকা হৈ গ'ল আৰু জোতা অৱস্থা দেখিছেনে কি জোতা অৱস্থা হৈ গ'ল ধুব লাগিব ভালকৈ ধুবগৈ লাগিব এতিয়া ঘৰত গৈ এতিয়া ফিল্ডখনতে কিছুমান ৰেষ্টুৰেণ্ট খুলি দিছে টেম্পৰেৰীকৈ এতিয়া তাত কিবা এটা খাবগৈ লাগিব পুৰা ভিৰ লাগি আছে কিন্তু সেই ভিৰ লাগি আছে কাৰণে তাৰ আগতে কিবা এটা দেখাই দিওঁ আপোনালোকে ডেক'ৰেশ্যন কৰিছিলে যেতিয়া এনেকুৱা হয় ন ফেষ্টিভেলবোৰ হয় চ' ফেষ্টিভেলত বহুত কি ডেক'ৰেশ্যন কৰে মানে গোটেই কলেজখন বেলেগ কৰি পেলাই অলপমান চ' তাতে ফটো চটো মাৰিবৰ কাৰণে দিছে ফটো মাৰিবৰ কাৰণে বনাই দিছে আৰু বেলেগকৈও ফটো মাৰিবলৈ বনাই দিছে দিনত ড্ৰয়িঙৰ এক্সিবিশ্যন হৈছিলে চ' এইটো এক্সিবিশ্যনৰ কাৰণে বনাইছিলে বেলেগ ড্ৰয়িং আছে আৰু লগতে এইখিনি ফটোগ্ৰাফী অন দ্য স্পট ফটোগ্ৰাফীও হৈছিলে চ' সেই ফটোখিনি এনেকৈ লগাই দিছে এক্সিবিশ্যন নিচিনাকৈ এতিয়া এইখিনি দেখাই পেলাই মই যাম কিবা এটা খাই লওঁগৈ এতিয়া খাবগৈ লাগে এয়া গৰমে চিকেন থালি বহুত দাম ভিতৰত 120 টকা লৈছে ইয়াত অকল বইল চিকেনে নহয় আৰু বেলেগ কিবা কিবিও চিকেনৰ থালি আছিলে খালি মই বইল চিকেন ল'লোঁ কাৰণ মোৰ পেটটোৰ কথা চিন্তা কৰিলোঁ বহুত মানে পেটটো যদি বেয়া হৈ যায় বহুত কথা আছে এতিয়া গৈ পেলাই হোৱা মেনেজ দিবগৈ লাগে হোষ্টেলটোলৈ যাম হোমগৈ এই প্ৰশান্ত ৰুমটোত থাকিব দিয়াৰ কাৰণে বহুত ধন্যবাদ দেই প্ৰশান্ত আৰু গ'ল এতিয়া শুব লাগে পিছত এইফালে বিদ্যুৎ আছে এতিয়া শুব লাগে লাষ্টত টোপনি নগৰ ধৰিছে কি এই হ'ব নক্সা কৰিব নালাগে এনেই শুবি দেখাব নালাগে 2খন বিচনা জইন কৰি লৈছোঁ 1 2 মই ইয়াত শুই আছিলোঁ 1 2 3 4 5টা মানুহ 2খন বিচনা জইন কৰি পেলাই গুড নাইট নেক্সট ডে পুৰা বৰষুণ দি আছে এইটো বৰষুণতো যাব নোৱাৰোঁ অলপ ৰ'ব লাগিব এইটো হোষ্টেলটোত থাকিছিলোঁ ইয়াৰ হোষ্টেলটোত এটা বস্তু ভাল লাগিলে হা এইটো 2 মানে জুই বুলি লিখা আছে এই 2 মানে জুই এইটো মজাকৈ লিখা আছে ৰাতি বেছি ভাল লাগিছিলে মই ৰাতিটো দিবলৈ পাহৰি থাকিলোঁ কাৰণ এতিয়া দেখাইছোঁ 2 মানে জুইটো এইটো ভাল লাগিলে এতিয়া হোষ্টেল 1 যাওঁ আৰু আচলতে বেগকেইটা তাত থৈ দিছিলোঁ কাৰণ তাৰপৰা এতিয়া বেগকেইটা আনিমগৈ বৰষুণটো অকণমানকৈ এৰিছে লাহেকৈ যাম আৰু আপোনালোকক জেইচিখনো ভালকৈ দেখাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া নহ'বগৈ বেলেগ এদিনাখন আহিম আকৌ জেইচিখন ভালকৈ দেখাম কি আছেনো এতিয়া হোষ্টেললৈ যাব লাগে হোষ্টেল আহি পেলাইতো পাই গ'লোহি কিন্তু আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰা অকল এটাই উদ্দেশ্য আছিলে যে যোনবোৰ মানে ইঞ্জিনিয়াৰিং কলেজবোৰ আছে তেহেঁতৰ মানে টেকনিকেল ফেষ্টিভেল এটা পাতে সেই টেকনিকেল ফেষ্টিভেলটো মানে বহুতে জানে কিন্তু বহুতে নাজানে চ' মই যেনেকৈ এতিয়া ৰিচেণ্টলি গৈ আহিলোঁ ফিনিক্স এইটো জেইচি আছিলে জেইচি ফিনিক্স বুলি পাতে এনেকৈ জিষ্টৰো আছিলে জিষ্টৰ এভেণ্ট্ৰিক্স বুলি আছিলে আৰু এইচিটো আছিলে এইচিটো পাইৰ'কাইনেচিছ বুলি আছিলে এনেকৈ IIT যিমানবোৰ আছে IIT সেইবোৰতো আছে চ' সেইটোতো মানে থাকেই IIT যিমানবোৰ আছে সেই IIT বোৰতো আছে টেকনিকেল ফেষ্টিভেল পাতে চ' সেইবোৰতো IITতে ডাইৰেক্ট যদি আপুনি যায় নহ'লে ডাইৰেক্টটো সোমাবলৈ নিদিয়ে না কিন্তু আপুনি এনেকুৱা টেকনিকেল ফেষ্টিভেলত গোটেই IITখন ধুনীয়াকৈ পাঁচটা ল'ব লাগিব খালি পাঁচটো লৈ পেলাই ধুনীয়াকৈ ঘূৰি মেলি চব পূৰা এনজয় কৰিব পাৰিব মানে সেইকাৰণে এইটো ভিডিঅ'টো বনালোঁ আপোনালোকেও যাব যদি এনেকুৱা টেকনিকেল ফেষ্টিভেল হয়
আৰু এতিয়া মই ঘৰ যাবৰ কাৰণে পেকিং কৰিব লাগে এইপিনে ঋতুৰাজ দাস আছিলে আগতে ইটো গুচি গ'লগৈ কিন্তু এইপিনে ঋতুৰাজ নাথ আছিলে ইও গুচি গ'লগৈ এতিয়া লাষ্টতে যদু আছেগৈ যদু তুমি কি যাবাগে নেকি এ বে লাষ্টৰ ৰুমত এতিয়া কোনো নাই অকল মই আছোগৈ কাৰণ যদু গুচি গ'লগৈ এতিয়া ৰুমত কোনো নাই দেখিছে না কোনো নাই এতিয়া মই অলপ পাছত যামগৈ মই ঘৰলৈ যাম কিন্তু যিহেতু কলেজ উইক চলি আছে না সেইকাৰণে মই এতিয়া কলেজত আপোনালোকক দেখামগৈ অলপমান ওপৰে অলপমান দেখামগৈ কলেজ উইকখন কলেজলৈ গৈ পেলাই কলেজ উইক আপোনালোকক অলপমান দেখাই পেলাই মই ঘৰলৈ গুচি যামগৈ কলেজ আহি এতিয়া পাই গ'লোহি আৰু কলেজ আহি পাই পেলাই লগালগ এতিয়া বাস্কেটবল খেল চলি আছে মানে বাস্কেটবলৰ খেল এতিয়া দেখাম আপোনালোকক অলপমান দেখাম আৰু দিলে গ'ল দিলে নহ'লগৈ একো নাই বাস্কেটবল খেল শেষ হোৱাৰ পাছতে লগালগ ষ্টাৰ্ট হৈ গ'ল চ'ল' ডেন্স এতিয়া চ'ল' ডেন্স হ'ব ছিংগলকৈ নাচিব আৰু আপোনালোকক এতিয়া ডান্স অলপমান দেখাম বেছিকৈ নেদেখাওঁ কাৰণ ডেন্সত যোনবোৰ গান ইউজ কৰে সেই গানবোৰ এতিয়া বেকগ্ৰাউণ্ডত যদি বাজি থাকে মোৰ মানে ভিডিঅ'টো এতিয়া কপিৰাইট লাগি যাব সেইকাৰণে মানে সেইটো ডাইৰেক্ট কথা মেইনভাৱে কৈ দিছোঁ তেও দুটামান দেখাম আপোনালোকে চাই লওক এতিয়া আহি পেলাই পাই গ'লেহি হোষ্টেল পাই গ'লেহি কাৰণ মই ঘৰ যাবলগীয়া আছে মোৰ চাবলৈতো মন গৈছিলে খালি এতিয়া উপায় নাই আৰু কি কৰিম পিছত যদি মন যায় নহ'লে আকৌ গুচি আহিম এইপিনে বেগটো আছে এইপিনে তুলি চলি আছে আৰু সেইফালে গিটাৰখন আছে আৰু এইফালে আৰু এটা বেগ আছে সেই চাৰিটা মুঠত নিব লাগিব এতিয়া য'ত বহুত দিন থকা হয় ন তাত বহুতখিনি মেমৰিও লগতে গোট খাই যায় আৰু সেইখিনি মেমৰি ইয়াতো মই বহুত দিন থাকিলোঁ কাৰণে ইয়াতো মেমৰি বহুতখিনি আছে সেইকাৰণে যাবলৈও মন যোৱা নাই কিন্তু উপায় নাই একেডোখৰ জেগাততো মানুহে ৰৈ থাকিব নোৱাৰে না গৈ থাকিবতো লাগিবই জীৱনটো আগুৱাবতো লাগিবই সেইকাৰণে গৈ থাকোঁ আৰু চব এৰি থৈ মানে কি আৰু পাছত মন গ'লে আকৌ আহিম কিন্তু চ' বেগ চেগ থৈ দিলোঁ বেগ চেগ থৈ পেলাই এতিয়া কিবা এটা খাই লওঁ কাৰণ বেলেগ ভোক লাগি আছে এতিয়া হোটেল তলাতললৈ আহিলোঁ হোটেল তলাতললৈ এতিয়া কিবা এটা খাই ল'মগৈ তাৰ আগতে হোটেল তলাতলখন বাহিৰৰ পৰা এবাৰ দেখাইছোঁ কোনখন হোটেল হয় ব'লক চাই ল'বগৈ এইখনেই হৈছে সেইখন বিখ্যাত হোটেল তলাতল বিখ্যাত নহয় আমাৰ ষ্টিল এনেই বিখ্যাত বুলি কৈ দিছোঁ ইয়াৰ ভিতৰত যদি আহে ইয়াত আপোনালোকে প্ৰথমতে গৈ পেলাই চাহ তাহ খাব পাৰি বাহিৰত কিন্তু ভিতৰৰ ৰেষ্টুৰেণ্টকৈ বেলেগকৈ আছে চ' তাত গৈ পেলাই ভাত চাত ধুনীয়াকৈ আৰামত খাব পাৰিব মই ইয়ালৈ আহোঁ মানে ইয়াত অলপ খানা কোৱাণ্টিটিটো বেছিকৈ দিয়ে ওচৰত ডিমাইষ্টিক বুলি এখনো আছে ওপৰত ছাইডত ওপৰত আছে সেইখনো ধুনীয়া হয় কিন্তু মই তালৈ নাযাওঁ মানে তাত অকণমান কমকৈ দিয়ে খানাটো সেইকাৰণে ইয়াত মামী বহি আছে এতিয়া মামী কিবা এটা খুৱাব কি খুৱাই এতিয়া চাওঁ তাকে ইয়াত থকাৰো সুবিধা আছে দেই হোটেলখন এইখন হোটেলত এতিয়া ৰেষ্টুৰেণ্টখনৰ মেনুখনো দি দিছোঁ আপোনালোকক যদি আপোনালোকে চাব বিচাৰে নহ'লে ভিডিঅ'টো ৰখাই পেলাই এবাৰ চাব পাৰিব ধুনীয়াকৈ তাৰপিছত খানা আহি গ'ল এতিয়া মামী ভাগৰ ৰোল আহি গ'ল এক পেকেট আৰু 3 আঙুল এক পেকেট 3 আঙুল ৰোল ইয়াৰ ৰোলটো খাই ভাল লাগে এতিয়া মামীয়ে ৰোল খাব তাৰপিছত মোৰ খানা আহি গ'ল মই দিছিলোঁ ভাতৰ থালি আৰু ভাতৰ থালিৰ লগত বইল চিকেনৰ এটা দিছিলে এইপিনে আলু পিটিকা দিছে আকৌ এখন চব্জি দিছিলে আৰু চালাড দিছে লগতে পাপৰ আৰুটো বেঙেনাটো দিছেই এইপিনে বইল চিকেন আছে বইল চিকেনৰ 80 লৈছে বইল চিকেনত আৰু 100 টকা লৈছে থালিত আৰু লগতে দাইলো দুটা টাইপৰ দাইল দিছিলে টেষ্ট চালে গম পাম এইপিনে মামীয়ে খাই আছে তাৰপিছত আমি এতিয়া ঘৰলৈ যাম খাই খোৱা বোৱা কৰি এতিয়া মই ঘৰ পাই গ'লোহি আৰু আজি ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট যিমানকেইটা ভিডিঅ' হ'ব ইয়াৰ পৰাই কণ্টিনিউ হ'ব মানে ঘৰৰ পৰা কৰিম বাই বাই থেংক ইউ ফৰ ৱাচিং লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব